সন্মান যদি কৰিব লাগে গুণ চাই কৰক, ধন সম্পত্তি চাই নহয়। বিশ্বাস যদি ৰাখিব লাগে নিজৰ ওপৰত ৰাখক, অন্যৰ ওপৰত নহয়। বিয়া যদি পাতিব লাগে চৰিত্ৰ চাই পাতক, ৰূপ চাই নহয়। বহু কাজিয়াৰ পিছত যিটো সম্পৰ্ক ৰৈ যায় তাক ভাল পোৱা বুলি কয়। চকুৰ পানীৰে কাৰোবাক বান্ধি ৰাখিব নোৱাৰি। যিয়ে সঁচা ভাল পায় তেওঁ কেতিয়াও চকুত অশ্ৰু আহিব নিদিব। নিজৰ দৰে পোৱাটো ভাগ্য আৰু নিজৰ দৰে বনাই লোৱাটো ভাল পোৱা। হতাশ নহবা, এটা কথা মনত ৰাখিবা, এন্ধাৰ যিমানে নামি আহে সূৰ্য সিমান সোনকালে উঠে। ভঙা বিশ্বাস আৰু এৰি অহা সময় কেতিয়াও উভতি নাহে। যিয়ে দেখাত ভাল তাৰ ওচৰত নহয়, যিয়ে ভাল ৰাখিব পাৰে তাৰ ওচৰত যাওক। সন্তানবোৰক উপহাৰ নিদিলে হয়তো অলপ সময় কান্দিব, কিন্তু শিক্ষা নিদিলে গোটেই জীৱন কান্দিব। সৌন্দৰ্য এদিন এৰি যাব, কিন্তু সুন্দৰ জ্ঞান গোটেই জীৱন ৰৈ যাব। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ ছাবস্ক্ৰাইব কৰিব।